पिठागुड़ी केक वीडियो वीडियो কৰি আছো খন হৈছে আমাৰ পুৰণা ঘৰ এফালে ডাঙৰ বৰ্তাহত থাকে আৰু এফালে সৰু বৰ্তাহত ইটো ভৰাল এ ভৰাল কি খবৰ আশা কৰো আপোনালোক সকলো কুশলে আছে মই ৰক্তিমা হয়কে আপোনালোক সকলোকে মোৰ চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছো মই ঘৰত আছো আৰু এতিয়া অলপমান উলাইছো সোয়েটাৰ দুটা পিন্ধি লৈছো কাৰণ ভিতৰত থাকিলে বহুত ঠাণ্ডা লাগে আৰু বাহিৰত ৰদত বহুত গৰম লাগে আৰু আজি এটা ভাত খোৱাৰ নিমন্ত্ৰণ আছে নিমন্ত্ৰণ মানে বৰমাহতৰ ঘৰত ভাত খাব মাতিছে সৰু বৰমা ঘৰত আজি ভাত খাব মাতিছে বিয়া হোৱাৰ পিছত অকলে আজি ভাত খাব কাৰণে মাতিছে হেহে যাব লাইছো আৰু লগতে আপোনালোককো দেখুৱাবলৈ চেষ্টা কৰিম মানে আমাৰ বৰমাহতৰ ঘৰ কোত মানে পুৰণা ঘৰখন আমাৰ কোত আৰু আমাৰ গাঁওখনৰ অকনমান পৰিবেশটো দেখুৱাবলৈ আপোনালোকক চেষ্টা কৰিম গতিকে বলক আজিৰ এই ভিডিঅটো আৰম্ভ কৰো আমি এতিয়া আমাৰ ঘৰৰ পদুলিত আছো আৰু এইফালে হৈ গ'ল বাহতলি খুফালে যায় 37 নং ৰাষ্ট্ৰীয় ঘাইপথ আৰু এইফালে সন্মুখত আছে মিলন সংঘ ক্লাব আমি এতিয়া খুফালে নগৈ আমি যাম এতিয়া বাওঁফালে আহিলো আৰু এয়া হৈছে আমাৰ গাঁৱৰ ৰাস্তা এটা কথা ক'ব লাগিব কিন্তু অন্যৰ তুলনাত আমাৰ কিন্তু গাঁৱৰ পকা ৰাস্তাটো বহুত ধুনীয়া মানে ৰাস্তাটো বহুত ধুনীয়া আৰু এতিয়া আমি পাই গলো আমাৰ গাঁৱৰ নামঘৰ এই নামঘৰৰ লগত কিন্তু আমাৰ বহুত স্মৃতি জড়িত হৈ আছে সৰুতে বহুত খেলিছিলো এই নামঘৰৰ ফিল্ডতে এটো হৈছে আমাৰ গাঁৱৰ ৰাজহুৱা নামঘৰ তাত লিখাই আছে জখলাবন্ধা গাঁৱৰ ৰাজহুৱা নামঘৰ বহুত ধুনীয়া এফালে গাঁওখন একপাক ওলাবগে পাৰি এফালে মই আহিছিলো আৰু এফালে যায় আমাৰ পুৰণা ঘৰলে এয়া হৈছে আমাৰ ৰাজহুৱা নামঘৰ পৰিবেশ আৰু এতিয়া যাম আমি এফালদি মোৰ বৰমাহতৰ ঘৰলে মানে পুৰণা ঘৰলে আৰু এইখন হৈছে আমাৰ পুৰণা ঘৰ এফালে ডাঙৰ বৰ্তাহত থাকে আৰু এফালে সৰু বৰ্তাহত ইটো ভৰাল এ ভৰাল আৰু এয়া বৰমাৰ মৰমৰ ফুলনি বাগিচাখন ধুনীয়াকৈ ফুল ফুলি আছে এতিয়া আহি পাই গলো এইটো পুৰণা ঘৰ ভৰাল বৰমা ফাইনেলি আহি পাই গলো আৰু এয়া বৰমায়ে মাছ ভাজি মাছ বৰ্তা ক'ত আৰু এতিয়া আহি পাই গলো আপোনালোকক পিছত লগ পাই আছো পিঠাগুড়ি কেক ভিডিঅ কৰি আছো এফালে বৰমাই বনাই আছে মাছৰ তৰকাৰী আৰু এফালে মই বনাবলৈ লৈছো মাংস আজি দকচি খাম আৰু এইটো পিঠাগুড়ি কেক বহুত ধুনীয়া লাগিছে প্ৰথমবাৰ খালো আকৌ দ্বিতীয়বাৰ খাম
হেল্ল' কৈ দিয়া হেল্ল' হেল্ল' কি খবৰ ভাল তোমাৰ তামোল লগত দিয়ক খাওঁ চিদিয়া অকণ একো নহয় নাচি দিয়া ঠিক আছে তুমি নাচি দিয়া এই যদি সোমাই আছে লগ বনাই আছ আকৌ ইজনী হৈছে আমাৰ ডাঙৰ বৌ লুকাইছে আৰু ডাঙৰ বৌৰ এতিয়া দেখা মই ফুলনিখন এয়া হৈছে ডাঙৰ বৌৰ ফুলনি ফুল 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 আছে আৰু এই ফুলটো ভাল লাগিছে ন এইটো নিছে নেকি মাই আমাৰ ঘৰত দেখা নাইতো বমা জংঘৰ পৰা ভাত পানী খাই কৰি আহিলোঁ কিন্তু দাঁতত হুল সোমালে এতিয়া দাঁতৰ হুলটো উলিয়াব যাব মানে দাঁতত নহয় তাতোত লাগিছে হুল আৰু আহি আছোঁ এতিয়া আমন জীৱন কৰি দেখোন একো নাই তো বেকা হৈ গ'ল হা ধুনীয়া লাগিছে লাগেতো এতিয়া সন্ধিয়া হৈ গ'ল আৰু এতিয়া মই বনাব লৈছোঁ গাহৰি দুপৰীয়াই গাহৰি আনি থৈ দিয়াতে আছে মানে মোক বৰমাহঁতৰ ঘৰলৈ যিহেতু ভাত খাব মাতিলে সেয়েহে দুপৰীয়া গাহৰি মাংস বনোৱা নহ'ল সেয়েহে ভাবিছোঁ এতিয়া লাই পাত দি বনাম গাহৰি আৰু গাহৰি টোপোলা আনিলোহে আমাৰ পিচকি পাকঘৰত আহি উপস্থিত হৈয়ে গ'ল তাই মানে একদম পুৰা আগতীয়াকৈ খাব লাগিব মাংসৰ গোন্ধ ওলাব তাই পাকঘৰৰ পৰা ওলাই নাযাব আৰু অকলে অকলে খাই ভালো নালাগে বহুত দিন খামকৈ ভাবি আছিলোঁ খোৱা হোৱাই নাছিলে যিহেতু আজি দেওবাৰ আৰু ইয়াতে দেওবাৰে ফ্ৰেছ গাহৰি কাটে আৰু আনাই থলোঁ আজি অকলে অকলে খাব লাগিব কিন্তু ঘৰত কোনেও নাখায় গাহৰি আৰু মই অকলে খাম আজি গাহৰি Ja. Kol gahori, fukan masar chutney.
কি মাতে কি খাই দি খাইছে দালি ডিমৰ আমলেট আৰু ভাজি দি খাই আছে মায়ে আৰু আমি খাই আছোঁ গাহৰি